নমস্কাৰ বন্ধুসকল নমস্কাৰ বন্ধুসকল পুনৰ মোৰ সঞ্জীৱ ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ বহুত দিনৰ মূৰত মানে পাছত ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। এয়া দেখিছে মই বৰ্তমান আছোঁ মহুৰামুখৰ একদম পোনপোন ৰাস্তা। তো বলক গৈ থাকোঁ। তো বাইক ষ্টাৰ্টটো দি লওঁ। বলক বুলি ক'লোঁ আপোনালোকক, বাট ক'লৈ যাম কি কৰিম সেইটো নক'লোঁ। তো বৰ্তমান মই গৈ আছোঁ চাৰ্কুল অফিচ, আৰু চাৰ্কুল অফিচৰ পৰা যাম আপোনাৰ DC অফিচ। তো প্ৰথম চাৰ্কুল অফিচত আমাৰ চাকৰি ভেৰিফিকেশ্যন কামটো কৰি ল'ম। তো বলক গৈ থাকোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. তো এয়া দেখিছে আপোনালোকে, এইটো হ'ল খুমটাই চাৰ্কুল অফিচ, আৰু আমাৰ চাৰ্কুল অফিচ পৰে। তো গতিকে আমাৰ ভেৰিফিকেশ্যন ইয়াতে হ'ব। আৰু আজি বিশেষকৈ অফিচত কৰ্মচাৰী কম, লগতে চাৰ্কুল অফিচাৰো নাই। গতিকে আজি কামটো নহ'ল। গতিকে নেক্সট দিনা পুনৰ মই তালৈ গ'লোঁ। এয়া দেখিছে গৈ আছোঁ, আৰু বৰষুণ দিছিল সেইদিনা, গতিকে অলপ ৰেইনকোট লগাই ল'লোঁ। আৰু কথা এটা কওঁ আপোনালোকক, 2021 চনৰ যিটো SSC GD ভৰ্তি আকৌ আহিল, নটিফিকেশ্যন আপোনালোকে পাইছে, আৰু আপোনালোকে চাগে এপ্লাইও কৰিলে। গতিকে পঢ়া শুনা এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। হয়তো ইয়াৰ এক্সাম নৱেম্বৰত আৰম্ভ হ'ব, আৰু নৱেম্বৰত যদি ৰিটেন হয় মিনিমাম ফেব্ৰুৱাৰী মাৰ্চ মানত আপোনালোকৰ ফিজিকেল হৈ যাব। গতিকে তৈয়াৰী এতিয়াৰ পৰা কৰি দিয়ক। খুবেই ভাল জব হয়। আমি এতিয়া বৰ্তমান ট্ৰেইনিং কৰি আছোঁ। ট্ৰেইনিং কৰি বিৰাটেই ভাল লাগিছে। ইমান কষ্ট পোৱা নাই। কষ্ট মানে মুঠেই নাই। গতিকে কষ্টটো থাকিবই, চবতে সংগ্ৰাম কৰিব লাগিব মানুহৰ জীৱন। গতিকে আপোনালোকে তৈয়াৰী কৰি দিয়ক। ফাইনেলি আজি খুমটাই চাৰ্কুলত ভেৰিফিকেশ্যন পাই গ'লোঁ। ভেৰি হেপী। তো এতিয়া গৈ আছোঁ জুচ বেলেগ। এতিয়া গোলাঘাট আকৌ যাওঁ, কাগজ জেৰক্স কৰি লৈছোঁ, চিৰঞ্জিত আছে। তো আজি টুডে ভেৰি হেপী, ভেৰিফিকেশ্যনটো হৈ গৈছে ফাইনেলি। তো এতিয়া আমি গৈ আছোঁ জমা দিমগৈ, গোলাঘাটত জমা দিম দিছোঁ। তো হোটেলত আহি গ'লোঁ খাবলৈ, মা হোটেল দেৰগাঁও। চিৰঞ্জিত ভাই তো এয়া দেখিছে আমাৰ ভোক লাগিছিল মানে, গতিকে গাহৰি মেইন, গাহৰি লাগিব খানা। গতিকে গাহৰি আজি কিন্তু বৰ মিছ কৰিছোঁ। আজি ট্ৰেইনিং চেণ্টাৰত আছোঁ, গাহৰি বহুত মিছ কৰিছোঁ। 2 মাহ হৈ গ'ল গাহৰি খাবলৈ পোৱা নাই। তো পুনৰ আহিলোঁ দেৰগাঁও পুনৰ আকৌ ভেৰিফিকেশ্যন আমাৰ দেৰগাঁও থানা পৰে। গতিকে থানাত পুনৰ ভেৰিফিকেশ্যন কৰিব লাগে। আকৌ থানাৰ পৰা আকৌ SP অফিচ যাব লাগিব। গতিকে নেক্সট দিনা যাম SP অফিচ, আৰু এতিয়া আহি আছোঁ আমি দেৰগাঁও থানা। তো দেৰগাঁও থানাত ভেৰিফিকেশ্যন কৰাৰ পাছত আকৌ নেক্সট ভিডিঅ' আহি আছে, মানে কেনেদৰে চাকৰি ভেৰিফিকেশ্যন কৰা হয় সেই সম্পৰ্কে জনাওঁ। আৰু ডিফেন্স ৰিলেটেড ভিডিঅ' আপোনালোকক মই দি গৈ থাকিম। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।